সৰ্বা অসমৰ এক সংখ্যালঘু অঞ্চলত থকা এখন বিদ্যালয় সেইখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী এগৰাকী হিন্দু শিক্ষয়িত্ৰী আছিল আৰু সেইগৰাকী শিক্ষয়িত্ৰীয়ে এই মুহূৰ্তত বিস্ফোৰণ ঘটাই কৈছে যে সেই অঞ্চলৰ সেইখন বিদ্যালয়ত তেওঁ ঘৰলৈ যেতিয়া আহে তেওঁ গাৰ ওপৰত মাছৰ পানী ঢালি দিয়া হয় সৰস্বতী পূজাৰ দিনাও তেওঁক বলপূৰ্বক ক্লাছ কৰিবলৈ বাধ্য কৰা হয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত দিবলৈ অনা ফুল দলিয়াই দিয়া হয় বিষ্ণু ৰাভাৰ সমাধি ক্ষেত্ৰত যাবলৈ দিয়া নহয় তেওঁৰ ওপৰত চৰম আতিশায্য চলা বুলি অভিযোগ কৰিছে ছ'চিয়েল মিডিয়াত আৰু বৰ্তমান সেই পোষ্ট ভাইৰেল হৈ পৰিছে সংখ্যালঘু এলেকাত শিক্ষকতা কৰা এগৰাকী হিন্দু শিক্ষয়িত্ৰীয়ে বিস্ফোৰণ ঘটাইছে তেওঁ কৈছে মই এতিয়া তেওঁলোকৰ মাজত সংখ্যালঘু এই অঞ্চলটোত মই সংখ্যালঘু মই চৰম মানসিক আতিশায্যৰ মাজত চাকৰি কৰি আছো এগৰাকী শিক্ষয়িত্ৰীৰ এই মন্তব্য মোৰ ধৰ্ম উদাৰ বাবেহে ইমান আতিশায্য মই সহ্য কৰি আছো ইমান দিনে মোৰ এই মৌনতাক তেওঁলোকে দুৰ্বলতা বুলি ধৰি লৈছে আতিশায্যবোৰ লাভা হৈ বুকুত এতিয়া থুপ খাই আছে উদ্গীৰণ হলে সকলোকে পৰিব সৰস্বতী পূজাৰ দিনাও মোক জোৰকৈ ক্লাছ কৰিবলৈ বাধ্য কৰোৱা হয় শিল্পী দিৱস নাপাতে মোৰ বিদ্যালয়ত শিল্পী দিৱস নাপাতে কাৰণ নাচ গান তেওঁলোকৰ ধৰ্মত হেনো হাৰাম কিয় মোক সৰস্বতী পূজাৰ দিনা অন্য স্থানৰ পূজাত উপস্থিত থাকিবলৈ অনুমতি দিয়া হোৱা নাই এই প্ৰশ্ন কৰিছে তেওঁ মই এতিয়া বিবেকৰ দংশনত ভুগিছো জ্যোতিপ্ৰসাদৰ আলোকচিত্ৰত শ্ৰদ্ধাঞ্জলি দিবলৈ অনা ফুলো তেওঁলোকে দলিয়াই দিয়ে কাৰণ আল্লাহৰ বাহিৰে কাৰো ওচৰত মূৰ দুৱাৰ নিয়ম নাই তেওঁলোকৰ সেই বুলি ফুলো দলিয়াই দিয়ে শিক্ষকৰ বিদায় সভাত শৰাই দিয়াৰ নিয়ম ভংগ কৰিছে শৰাই দিবলৈ দিয়া নহয় কাৰণ তেওঁলোকৰ ধৰ্মত শৰাই দিয়াৰ নিয়ম নাই বুলি কৈছে শিক্ষামূলক ভ্ৰমণত বিষ্ণু ৰাভাৰ সমাধি ক্ষেত্ৰত প্ৰৱেশত বাধা দিয়া হয় ছাত্ৰ ছাত্ৰীক সমাধি ক্ষেত্ৰ যাব নিদিয়ে কাৰণ মৰিশালী আৰু মন্দিৰলৈ তেওঁলোকে যোৱাৰ নিয়ম নাই বিষ্ণু ৰাভাৰ সমাধি ক্ষেত্ৰলৈ নাযায় কিন্তু আমি তাজমহললৈ যাওঁ তাজমহলো এক প্ৰকাৰ কবৰস্থান আজানপীৰত দৰগাহ চাবলৈ আমি যাওঁ শিক্ষয়িত্ৰীগৰাকীয়ে লিখি গৈছে এইবিলাক কথা আমিতো কোনো দিন কোৱা নাই যে আমাৰ ধৰ্ম নষ্ট হৈছে বুলি বিষ্ণু ৰাভাৰ সমাধি ক্ষেত্ৰলৈ গ'লে জ্যোতিপ্ৰসাদক ফুল দিলে তেওঁলোকৰ ধৰ্ম নষ্ট হয় মই বিদ্যালয়ৰ পৰা ঘৰলৈ আহোঁতে মোৰ গাত মাছৰ পানী ঢালি দিয়া হয় এই অভিযোগ মৰিগাঁৱৰ কালিকাজাৰী MEMৰ এগৰাকী শিক্ষয়িত্ৰী স্থানীয় প্ৰশাসনক ইতিমধ্যে অভিযোগ দিছে শিক্ষয়িত্ৰীগৰাকী আৰু তাৰ পিছত প্ৰশাসনে কি ব্যৱস্থা লৈছে সেয়াও আমি কম কিন্তু এই মুহূৰ্তত আমি জনাইছো ডাঙৰ খবৰ সংখ্যালঘু এলেকাত শিক্ষকতা কৰা এগৰাকী হিন্দু শিক্ষয়িত্ৰীয়ে এই মুহূৰ্তত বিস্ফোৰণ ঘটাইছে আৰু সেইগৰাকী শিক্ষয়িত্ৰীয়ে কি বুলি বিস্ফোৰণ ঘটাইছে এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তেওঁ কেইবাটাও ফেচবুক পোষ্ট কৰিছে আৰু টাইমেটৰ সৈতে তেওঁ কথাও পাতিছে আমি তেওঁ দীঘলীয়া এটা পোষ্ট আছে আমি প্ৰথমতে 3 নম্বৰ শাৰীটোলৈ গৈছোঁ আমি অকণ হোৱাইট স্ক্ৰীনত ৰাখিম তেওঁ 3 নম্বৰ পেজত কি লিখিছে আমি এই মুহূৰ্তত আপোনালোকক পঢ়ি শুনাইছোঁ তেওঁ বহু কথা লিখিছে তেওঁ কৈছে এতিয়া মই তেওঁলোকৰ মাজত সংখ্যালঘু কিমান যে মানসিক আতিশায্যৰ মাজত চাকৰিটো কৰি আছো সেয়া কেৱল মই জানো গোটেইবোৰ কথা যদি ৰাজহুৱা কৰোঁ অসম কপি যাব
গোটেইবিলাক কথা যদি তেওঁ ৰাজহুৱা কৰে অসম কঁপি যাব বুলি কৈছে ইমান আতিশায্য যে মই সহ্য কৰি আছো এয়াও মোৰ ধৰ্মৰ উদাৰতা আৰু সহিষ্ণুতা সেইবাবে মই এই আতিশায্য ইমান দিনে সহ্য কৰি আছো বুলি কোৱা হৈছে তাৰ তলত তেওঁ লিখিছে সৰস্বতী পূজা নাপাতে তাত ক'বলগীয়া মোৰ একো নাই কিন্তু দিনপঞ্জীত উদযাপন দিন হিচাপে উল্লেখ থকাৰ পিছতো কিয় সেইদিনা জোৰকৈ আমাক ক্লাছ কৰিবলৈ বাধ্য কৰোৱা হয় কেৱল সিমানে নহয় কিয় সেইদিনা অন্য স্থানত পূজাত উপস্থিত থকাৰ অনুমতি দিয়া নহয় কিয় এনে বহু কিয়ৰ উত্তৰ নাপাই মই বিবেকৰ দংশনত ভুগিছোঁ আতিশায্যবোৰ লাভা হৈ বুকুত থুপ খাই আছে কেতিয়াবা পুৰিব উদ্গীৰণ হ'লে সকলোকে পুৰিব আৰু এয়া এগৰাকী শিক্ষয়িত্ৰী সংখ্যালঘু অঞ্চলত কাম কৰা মৰিগাঁৱৰ এগৰাকী শিক্ষয়িত্ৰী এয়া বিলাপ আমি তেওঁৰ সম্পূৰ্ণ প্ৰথমৰ পৰা ফেচবুক পোষ্টটো দেখুৱাবলৈ আপোনালোকক আমি চেষ্টা কৰিম এই মুহূৰ্তত তেওঁ কি কৈছে ইতিমধ্যে এই ফেচবুক পোষ্টে চাঞ্চল্যৰ সৃষ্টি কৰিছে তেওঁ গোটেই ঘটনাটো বৰ্ণনা কৰিছে আৰু সেয়া তেওঁ লিখিছে যে তেওঁলোকে 10 জানুৱাৰী তাৰিখে মৰিগাঁও জিলাৰ কালিকাজেৰী MEMৰ পৰা আমি 4জন শিক্ষক আৰু 38জন শিক্ষয়িত্ৰী সহ ৰাওনা হ'লো শিক্ষামূলক ভ্ৰমণত গৈছে থিৰাং কৰিলো বিষ্ণু ৰাভাৰ সমাধি ক্ষেত্ৰ দেখুৱাম জ্যোতিপ্ৰসাদৰ পক্ষী দেখুৱাম দূৰৰ পৰা উষাৰ স্মৃতি বিজড়িত ভৈৰৱী মন্দিৰ দেখুৱাম শিক্ষাৰ্থীসকল যিহেতু ইছলাম ধৰ্মী তেওঁলোক মন্দিৰত নোসোমাবও পাৰে প্ৰথমে গৈ অগ্নিগড় চিত্ৰলেখা উদ্যান দেখুৱাই মই বোলো এইবাৰ বিষ্ণু ৰাভাৰ সমাধি ক্ষেত্ৰলৈ লৈ যোৱা যাওক লগত যোৱা চকীদাৰজনে ক'লে বোলে বাইদেউ অমুক ছাৰে ল'ৰা ছোৱালীক হিন্দুৰ মৰিশালী আৰু মন্দিৰলৈ নিবলৈ নিদিয়ে তেওঁ যে মুন্সি মানুহ তথাপি ছাৰক কৈ চালোঁ বোলো ছাৰ বিষ্ণু ৰাভাৰ সমাধি ক্ষেত্ৰলৈ লৈ যাওক তেওঁ বোলে নালাগে ইয়াৰ পিছত তেওঁ এয়া ধৰ্মীয় গোড়ামীৰ চূড়ান্ত পৰ্যায় বুলি তেওঁ উল্লেখ কৰিছে ইয়াৰ পিছত বহু দীঘলীয়া কথা লিখিছে ধৰ্মীয় গোড়ামীৰ চূড়ান্ত পৰ্যায় বুলি কৈছে তেওঁ লিখিছে তাজমহলো এক প্ৰকাৰ কবৰস্থান আমি প্ৰেমৰ প্ৰতীক হিচাপে তাজমহল চাবলৈ যাওঁ তাজমহল চালে আমাৰ ধৰ্ম নষ্ট নহয় খৰাগুৰি চাপৰিত গৈ আজান ফকীৰৰ দৰগাহ চাওঁ তাতো মোৰ ধৰ্ম নষ্ট নহয় মোৰ ধৰ্ম মহান মোৰ ধৰ্ম উদাৰ এইটো খুব দীঘলীয়া পোষ্ট পিছত তেওঁ আৰু বহু কথা লিখি গৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা তেওঁ কি লিখিছে তেওঁ লিখিছে সেইদিনা শিল্পী দিৱস বিভাগীয় নিৰ্দেশনা অনুযায়ী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আলোকচিত্ৰক সন্মান জনাব লাগে তেতিয়া মই বিদ্যালয়খনত নতুন তেওঁলোকৰ নিয়মবোৰ নাজানো সেয়ে নিজে আলোকচিত্ৰত পুষ্পাঞ্জলি কৰি শিক্ষাৰ্থীক ক'লোঁ তোমালোকৰ ফুল একোপাহকৈ দি শ্ৰদ্ধা জ্ঞাপন কৰা এজন শিক্ষকে আগবাঢ়ি আহি ক'লে ফুলপাত দলিয়াই দি থৈ গুচি যাবা মূৰ নুদুৱাবা আমাৰ ধৰ্মত আল্লাহৰ বাহিৰে কাৰো ওচৰত মূৰ দুৱাৰ নিয়ম নাই হাই জ্যোতিপ্ৰসাদ হুমুনিয়া বাহিৰে মই একো উত্তৰ দিব নোৱাৰিলোঁ তেওঁ বহুত হিজাব পিন্ধালৈ কৈছে তেওঁ হিজাব পিন্ধিবলৈ বাধ্য কৰা হয় তেওঁ আৰু এটা ইনচিডেণ্ট বৰ্ণনা কৰিছে আৰু সেইটো ইনচিডেণ্ট বৰ্ণনা কৰি তেওঁ কৈছে কি কৈছে আন এদিনৰ কথা 3জন শিক্ষকে একেলগে অৱসৰ গ্ৰহণ কৰাৰ বাবে বিদায় সভাৰ প্ৰস্তুতি কৰিছোঁ তালিকা কৰিছোঁ শৰাই ছাতি লাখুটি এজনে বোলে অমুকক শৰাই দিব নালাগে মই বোলো কিয় বোলে আমাৰ ধৰ্মত শৰাই দিয়া নিয়ম নাই মই বোলো দুজনক দি এজনক নিদিলে কথা বেলেগ হ'ব এতিয়া আনি থওঁ তেওঁ যদি নিনিয়ে স্কুলৰ কাৰণে দান দি থৈ যাব শৰাইখন দিবলৈ বাধা দিয়া হ'ল তেওঁ আৰু এটা পোষ্ট দিছে এইখিনি ইতিমধ্যে মই আপোনালোকক পঢ়ি শুনালোঁ নিৰ্বাচিত অংশ পঢ়ি শুনাইছোঁ আৰু আমি যে শেষলৈ যাওঁ তেওঁ 4 জানুৱাৰীত এটা পোষ্ট দিছিলে 4 জানুৱাৰীৰ পোষ্টটোত তেওঁ লিখিছে আজি বিদ্যালয়ৰ পৰা স্কুটিৰে ঘৰমুখী হৈছোঁ বিপৰীত দিশৰ পৰা যোৱা মাছ কঢ়িওৱা এখন পিকআপ ভানৰ পৰা দুজন যুৱকে প্ৰায় 1 লিটাৰমান মাছৰ পানী মোৰ গালৈ মাৰি পঠিয়াইছে এইদৰে এইগৰাকী শিক্ষয়িত্ৰীয়ে এই মুহূৰ্তত বিস্ফোৰণ ঘটাইছে মৰিগাঁৱৰ কালিকাজাৰী MEMৰ শিক্ষয়িত্ৰী আৰু সেইগৰাকী শিক্ষয়িত্ৰীৰ সৈতে আমাৰ মৰিগাঁৱৰ সাংবাদিক কিশোৰে কথা পাতিছিলে শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছে আৰু তেওঁ প্ৰশাসনক অভিযোগ দিয়াৰ পিছত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিলে আৰু বৰ্তমানো সেই ব্যৱস্থা চলি আছে নি
সেই সম্পৰ্কক কি কৈছে আমি শুনাইছো যিখিনি দিছো সেইখিনি আচলতে হয় এতিয়াও চলি আছে নে সেইটো নাই এতিয়া আমি জিলা কৰ্তৃপক্ষক অৱগত কৰিছো জিলা কৰ্তৃপক্ষই ক্ষীপ্ৰতাৰে সেইটো বন্ধ কৰিছে এতিয়া তেনেকুৱা হেৰি নাই কিন্তু কথাটো হ'লে সৰু সুৰাবিলাক আছে যিখিনি আচলতে জিলা প্ৰশাসনে ইমান সৰু সৰু কথাবিলাকত লাগি থাকিব নোৱাৰে সেইখিনিহে আছে জিলা প্ৰশাসনে একদম ক্ষীপ্ৰতাৰে কামখিনি কৰিছে উদ্যোগ লৈছে তাৰ বাবে জিলা প্ৰশাসন মানে ধন্যবাদৰ পাত্ৰ কিন্তু কিছুমান ধৰক ষ্টৰি আছে ধৰক এইটো আপোনালোকে জানে ইয়াৰ মানুহ যেতিয়া জানিবই সৰস্বতী পূজাৰ ক্ষেত্ৰত তাৰপিছত আপোনাৰ বিভিন্ন দিৱসবিলাক উদযাপনৰ ক্ষেত্ৰত এইবিলাক ক্ষেত্ৰত এইখিনি চলি আছে কিন্তু বাকী যিখিনি মেজৰ প্ৰব্লেম আছিলে সেইখিনি নাই নোহোৱা আপোনাৰ কিমান দিন হ'ল এইখন স্কুলত মই 17ৰ পৰা আছো 17ৰ পৰা 17ৰ পৰা আছো মানে এতিয়া সমস্যাটো এই এবছৰ 1.5 বছৰৰ পৰাহে আহিছে আগতে ভগকান্ত নাথ বোলা মাষ্টৰ আছিলে ৰিটায়াৰ কৰাৰ পিছত সেই সমস্যাবোৰ আহিছে আগতে ঠিকে আছিলে তেতিয়া আপোনাক যেতিয়া সৰস্বতী পূজাৰ দিনা ক্লাছ কৰিবলৈ বাধ্য কৰিব তেতিয়া আপোনাৰ ক'ৰবাত ইগত লাগিব আৰু যেতিয়া আমি হেৰিলৈ যাম ধৰক ভ্ৰমণলৈ লৈ যাম যেতিয়া সমাধি ক্ষেত্ৰ বুলি মানে মৰিশালী বুলি সোমাবলৈ নিদিব তেতিয়া ধৰিতো ক'ৰবাত বিবেকৰ দংশন হ'বই দিয়কচোন মানে এই যে জিলা কৰ্তৃপক্ষই গোটেইখিনি বন্ধ কৰিলে তেওঁলোক পূৰ্ণ হৈছে মানে মোক মানে মই RSSৰ মানুহ বুলি প্ৰচাৰ কৰিছে সংখ্যালঘু এলেকাত শিক্ষকতা কৰা এগৰাকী হিন্দু শিক্ষয়িত্ৰীয়ে এই মুহূৰ্তত বিস্ফোৰণ ঘটাইছে মই এতিয়া তেওঁলোকৰ মাজত সংখ্যালঘু বুলি প্ৰকাশ কৰিছে মই চৰম মানসিক আতিশায্যৰ মাজত চাকৰি কৰি আছো এগৰাকী শিক্ষয়িত্ৰী এয়া বিড়ম্বনা মোৰ ধৰ্ম উদাৰ বাবেহে ইমান আতিশায্য মই সহ্য কৰি আছো মোৰ এই মৌনতাক তেওঁলোকে দুৰ্বলতা বুলি ধৰি লৈছে আতিশায্যবোৰ লাভা হৈ বুকুত থুপ খাই আছে উদ্গীৰণ হলে সকলোকে পুৰিব সৰস্বতী পূজাৰ দিনাও মোক জোৰকৈ ক্লাছ কৰিবলৈ বাধ্য কৰোৱা শিল্পী দিৱস নাপাতে মোৰ বিদ্যালয় কাৰণ নাচ গান তেওঁলোকৰ ধৰ্মত হাৰাম